এইডাল কাউণ্টনা বিকমা কুটি এইটো তলুকা মাৰি কেমেৰা ধৰা মানুহ নাই সেইকাৰণে মাকে উঠাই দিছোঁ। নমস্কাৰ, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ মই বৰ্তমান তাঁতশালত বৈ থকা কাপোৰযোৰ। আৰু আজি আপোনালোকক আমাৰ মায়ে চিনাকি কৰি দিব তাঁতশালৰ সঁজুলিবিলাকৰ নাম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু মোৰ ভিডিঅ' যিসকলে নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ, প্লিজ মোৰ নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ এটা দি দিয়া। আজিকালি তাঁতশাল পায়ে নাই। কথাল কি আজিকালি বোৱা কাপোৰ পায়ে নলয়ে, কিনা কাপোৰে লয়। আমি কিন্তু তাঁতশাল ক্ষতি নকৰোঁ, বৈয়ে থাকোঁ। চাদৰে হওক মেখেলাই হওক তাঁতত বোৱা কাপোৰহে লওঁ আমি। ঘৰত বোৱা তাঁত চাদৰ বা মেখেলাখন পিন্ধিও ভাল লাগে, লৈও ভাল লাগে। ঘৰতে বৈ আমাৰ বিহুত মিতিৰ কুটুম আহিলে মানে আমি ঘৰত বোৱা গামোচাই প্ৰেজেণ্ট কৰোঁ। এতিয়া বলক তেন্তে তাঁতৰ সঁজুলিবিলাক চিনাকি হওঁ। বিকমা কুটি এইটো তলুকা এইটো এটা দ্ৰৌপদী, এইখন ৰাঁচ দুপতি, এইখন দ্ৰৌপদী, এইটো পুতল, এইটো মাকু, মাকুটোৰ ভিতৰত এইটো মহুৰা, এইডাল মহুৰা মাৰি, এইডাল গেলি মাৰি, এইডাল চিপি, তলৰডাল হলি, এইকেইডাল নাচনী, এইচা চিৰি, ফুলবচা কাঠি, বাঁহৰ হয় কাঠি, এইকেইডাল ফুলবচা কাঠি, এই দুডাল ডাং মাৰি, এইকেইডাল তল ধৰা জৰি, গৰকা, এইডাল ককৰা, খাং মহুৰা থোৱা, এইটো মহুৰা থোৱা খাং, এইকেইটা মহুৰা, এইকেইটা মহুৰা, এই দুডাল ডাং মাৰি, এইখিনি ফুল তোলা কাঠি, এইটো মহুৰা বটা যঁতৰ, ইয়াত মহুৰা ফুৰে, এইটো লেটাই সূতা লয়, এইটো বৰ চেৰেকী, এইটো বৰ চেৰেকী, এইটো সৰু চেৰেকী, এইটো বৰ তোলা চুঙা, বৰ তোলে বাঁহৰ চুঙা, এয়া আমাৰ মায়ে সূতা মহুৰা পাতিছে। সেয়া মায়ে মহুৰা বাতিছে। কেমেৰা ধৰা মানুহ নাই সেইকাৰণে মাকে উঠাই দিছোঁ। ময়ো অলপ অলপকৈ তাঁতশালৰ কামবিলাক জানো। সেয়া মই লগাই থৈছোঁ মেখেলা চাদৰযোৰ। আৰু মেখেলা চাদৰবিলাক মই নিজৰ কাৰণেহে বওঁ, কোনো বিজনেছৰ কাৰণে নহয়। সময় পালেই নিজৰ কাৰণে এযোৰ দুযোৰ
লগাই থাকোঁ। চানেকি ফুলৰ চানেকি এইখনৰ পৰা চাই চাই মই মেখেলা চাদৰ বা গামোচাত ফুলবিলাক তোলোঁ। আৰু আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ মই বৰ্তমান বৈ থকা এয়া মই মেখেলা চাদৰ লগাই থৈছোঁ। আপোনালোকক ফুলটো দেখাই দিছোঁ। মাজত এয়া গেৰুৰ ডিজাইন দিছোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।